নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে। এয়া হৈছে ৩ নং ৰোমাই গাঁৱৰ কাকপথাৰৰ যি ষষ্ঠধাম মন্দিৰ তাৰ কিছু দৃশ্যাংশ আদি ৩ লক্ষাধিককৈ অধিক ভক্ত বা বিভিন্ন ধৰণৰ লোকে ইয়াত আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। হৈ পৰিছে ষষ্ঠধাম যি আচলতে ধৰ্মীয় মন্দিৰ বনাঞ্চলৰ মাজত আচলতে যি এক মন্দিৰ আছে ডাঙৰীয়া বাবা মন্দিৰ আচলতে ইয়াতে আজি বিভিন্ন ধৰ্মাৱলম্বীৰ লোকে আচলতে আহি সমাগম হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই সবিশেষ ইয়াৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। ইয়ে আচলতে ইয়াৰ পৰিৱেশ আৰু ইয়াত আচলতে বিভিন্ন ধৰ্মপ্ৰায়ণে আচলতে লোক আচলতে যি আকৃষ্ট হৈ লোকসকল আহিছে আজি একদম উখল মাখল মন্দিৰ পঁচিছতম প্ৰতিষ্ঠা দিৱস 2001 চনৰ পৰা এই 26 জানুৱাৰী দিনটোতে প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা হৈছে। এই প্ৰতিষ্ঠা দিৱসৰ দিনা আজি সুদূৰ পেঙেৰীৰ বৰ্মাজান গাঁৱৰ পৰা আহি কৰোণা কলিতাদেৱে এই ষষ্ঠধামৰ উন্নতি কামনা কৰি 500 টকা নগদ ধনেৰে তেখেতে অনুদান আগবঢ়াই যায়। তেখেতলৈ আমাৰ মন্দিৰ পৰিচালনাৰ ধন্যবাদ থাকে। ইচ্ছুক ব্যক্তিয়ে যিমান হৰিকীৰ্তন হৈ থকা মণ্ডপত আপোনালোকক মন্দিৰৰ ভিতৰলৈ সোমাই যাব। ৰিচিপ্ট দিয়া হ'ব। গতিকে সকলোৱে সুচাৰুৰূপে যাতে প্ৰতিজন ধৰ্মপ্ৰায়ণ মন্দিৰ দেখিছে আপোনালোকে গণেশ বাবা মন্দিৰ আৰু এইফালে সোমাই গ'লে আৰু অন্য মন্দিৰ আছে মই এইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া দেখিছে আমি এতিয়া এই পথটো ওলাই গৈ আছোঁ আৰু দেখিছে ব্লগ আমি গৈ আছোঁ। উদযাপন কৰিবলৈ আৰম্ভ কৰা হয়। তাৰ আগতে মাননীয় শ্ৰীযুত বলিন্দ শইকীয়াদেৱে এই মন্দিৰটি ক'ৰ পৰা আহিছে দাদা? হয়, এইদৰে আচলতে বিভিন্ন ধৰ্মপ্ৰায়ণ ব্যক্তি আচলতে আজি ইয়াত আহিছে। আশা কৰিছোঁ প্ৰতিজন ধৰ্মপ্ৰায়ণ ব্যক্তিৰ মনোকামনা পূৰণ হওক। আৰু এইফালেদি ওপৰতে আৰু বিভিন্ন দেৱ দেৱীৰ আচলতে ইয়াত মূৰ্তি আছে। মই সেইফালে গৈ আছোঁ। ইয়াত দেখিছে আপোনালোকে আচলতে বিভিন্ন মন্দিৰ বা সুন্দৰ গছৰ মাজেদি মন্দিৰটোৰ ওপৰলৈ উঠি গৈছে। আচলতে ষষ্ঠধাম যি ধামলৈ আচলতে বিভিন্ন পৰ্যটক বা ধৰ্মপ্ৰায়ণ লোকসকল আহিছে আৰু মই সেই দৃশ্য আপোনালোকক দেখাবলৈ গৈ আছোঁ পোনে পোনে। আৰু এইদৰেই তেওঁলোকে আহি আছে বিভিন্ন প্ৰান্তৰ পৰা।
ক'ৰ পৰা আহিছা বন্ধু? তালাবৰ পৰা হয়, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। দাদা ক'ৰ পৰা আহিছে? দাদা ভালে আছে ছয়? নিশ্চয়। আৰু 26 জানুৱাৰী আজিৰ দিনটোতেই তিৰংগা লগাই এইদৰে আচলতে বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে।